हेलो ভিউৱাৰ্ছ মই সুমিত আছাম উইণ্ডো তৰফৰ পৰা আজি এটা নতুন প্ৰডাক্ট লৈ আনিছোঁ এই দুটা মোৰ হাতত চাইছে কাহৰ বটা আজি এই কাহৰ বটাৰ ওপৰত আমি কথা পাতিম এই ভিডিঅ'টোত তাৰ আগতে আমি আকৌ মই কৈ আছোঁ যে এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগন্তুক বিভিন্ন ধৰণৰ প্ৰডাক্টৰ বিষয়ে জানিব পাৰিব কাঁহ পিতলৰ বস্তুৱেই হওক বিভিন্ন ইউটেনচিলৰ বিষয়ে হওক যেনে ষ্টেইনলেছ ষ্টিল এলুমিনিয়ামৰ ভাল চিচা বস্তু চেৰামিকৰ বিষয়ে ভাল প্লাষ্টিক বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বিষয়ে সৰু সুৰা কিচেনত আৰু বিভিন্ন সামগ্ৰীও আপোনাৰ ব্ৰেণ্ডেডৰ পৰা নন ব্ৰেণ্ডৰ বিষয়ে আপুনি কিবা এটা জানিব পাৰিব আৰু তাৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে কিছুমান ধৰক এই ভিডিঅ'ৰ পৰা যদি কিবা এটা উপকৃত হৈ পেলাই দোকানত গৈ পেলাই সঠিক দাম দি পেলাই নিজে আপোনাৰ বস্তু নিজে চিনি আনিব পাৰিব আৰু সঠিক বস্তু ক্ৰয় কৰিব পাৰিব তো ভিউৱাৰ্ছ মোৰ হাতত চাইছে দুটা আছে কাহৰ বটা এই দুটা হ'ল হেণ্ডমেড আৰু দুইটা হ'ল সাৰ্থেবাৰী তৈয়াৰী কাহৰ বটা হয় আজিকালি আমি দোকানত গ'লে বা আমি মাৰ্কেটত গ'লে যদি এটা কাহৰ বটা লগা হয় গৈ পেলাই সব বিভিন্ন ধৰণৰ আপোনাৰ বটা পোৱা যায় পিতলৰ বটা থাকে কাহৰ বটাৰ ভিতৰত এনেকুৱা অলপ ভেজাল টাইপৰ কাহৰ বটাও থাকে যাতে কোনো যাতে গৈ পেলাই আপোনাৰ সঠিক দাম দিয়াৰ পিছত যাতে ডুপ্লিকেট বটা ঘৰত নাহে হেতুৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈ আছে আৰু এইটো চাক মোৰ হাতত যেটো কাহৰ বটা আছে এনেকুৱা আপোনাৰ এইটো ফিনিশিংটো চাক অলপ হাতে পিছফালে চাব হাতেৰে পিটা হাতেৰে ৰুকা তেনেকুৱা কিবা এটা আপোনালোকে চিন পাব একদম প্লেন নাথাকে অলপ কিবা খৰটি থাকে এইটো আপোনাৰ হেণ্ডমেডৰ প্ৰথম চিন আৰু এইটো চাক ওপৰৰ চাক ফিনিশিংটো চাক খুব ধুনীয়া ফিনিশিং আৰু খুব গ্লেজ থাকে এইবিলাক কোনো কেৰি বেগত দোকানত গ'লে চাব আপোনাৰ এইবিলাক কোনো কেৰি বেগত সোমাই নথয় এনেই আপোনাৰ খুলি থৈ দিয়ে কাৰণ এইবিলাক কোনো ভেজাল নাথাকে এইবিলাক একো কোলা চোলা একো নপৰে ৰং নধৰে সেইকাৰণে এইবিলাক কেৰি বেগ লগোৱা নাথাকে আৰু ফিনিশিং কেইটা চাওক খুব ধুনীয়া ফিনিশিং এইটো হ'ল আপোনাৰ হেণ্ডমেড অৰিজিনেল কাহৰ বটা আৰু এনেকুৱাৰ ভিতৰত আৰু আজিকালি বিভিন্ন ধৰণৰ কাহৰ বটা পোৱা যায় মই দেখাই আছোঁ এইটো চাওক এইটো এক ধৰণৰ কাহৰ বটা হয় কিন্তু এইটো অলপ ভেজাল থাকে আৰু দেখাত খুব ধুনীয়া ফিনিশিং ওপৰফালে চাওক একদম খুব প্লেন টাইপৰ হয় আপোনাৰ পিছফালটো চাব একদম ধুনীয়া একদম পুৰা প্লেন হৈ থাকে এইবিলাক মেচিনে একদম কৰা থাকে আৰু পিছফালৰ ৰং এইটো চাওক আপোনাৰ অৰিজিনেলটো আপোনাৰ চাওক আৰু এই ডুপ্লিকেটটো চাওক ডুপ্লিকেট একদম খুব ধুনীয়া প্লেন একদম চিকচিকাই থাকে কিন্তু এইটো আপোনাৰ অলপ ভেজাল থাকে এইটো কাহত কিন্তু তেনেকুৱাই গধুৰ থাকিব তেনেকুৱাই আপোনাৰ দেখাত তেনেকুৱাই থাকিব পাৰে যোনেতো কাহ চিনি পায় সিহঁতে আপোনাৰ দেখিলেই গম পাই যাব কিছুমান মানুহ এনেকুৱা আছে ধৰক এইটো গধুৰ বুলি পেলাই এক নম্বৰ ভাবি লয় কিন্তু এইটো এক নম্বৰ নহয় আৰু ফিনিশিংকেইটা প্ৰায় খুব সেইটোতকৈ ফিনিশিঙো একদম চিকচিকে একদম পূৰা প্লেইন কৰা থাকে কিন্তু এইটো অলপ মিছাল থাকে আৰু পিছফালে দেখিলেই গম পাব একদম প্লেইন থাকিব সেইটো আপোনাৰ অলপ ভেজাল থাকিব আৰু গধুৰো থাকে সেইটো আৰু সেইটোও গধুৰ থাকিব এক নম্বৰটো গধুৰ থাকিব কিন্তু এইটো আপোনাৰ ভেজাল থাকিব তেতিয়া আপোনালোকে প্ৰথম লক্ষ্য আপোনালোকে দেখিলে যে এক নম্বৰ বটা আপোনাৰ পিছফালে আপোনাৰ ওখ চাপৰ থাকিব হাতেৰে ৰুকা থাকিব হেণ্ডমেডৰ আপোনাৰ চিন থাকিব আৰু দুই নম্বৰটো আপোনাৰ কোনো আপোনাৰ চিন নাথাকে আৰু কেৰি বেগত লগা থাকিব দুই নম্বৰটো ওপৰ এক নম্বৰটো কেতিয়াবা কেৰি বেগত লগা নাথাকে আৰু দ্বিতীয় বস্তুটো চাওক আৰু এইটো চাওক আৱাজে নাই ইয়াৰ তো প্ৰথমবিলাক চাইছে যিবিলাক এক নম্বৰ হয় সেইবিলাক আপোনাৰ বজাই দিওঁতে একদম টিংটিঙাই গৈছে আৰু দুই নম্বৰটো একদম আৱাজে নাই যদিও আৱাজটো উঠে একদম ধেমধেমীয়া আৱাজ এইটো হ'ল দ্বিতীয় চিন এক নম্বৰ কাহৰ তো ভিউৱাৰ্ছ আপোনালোকে চালে এক নম্বৰ আৰু দুই নম্বৰ দুয়োটাৰ আৱাজ চালে এক নম্বৰ আৱাজটো খুব মিহি আৰু আৱাজটো বহুত সময় ৰৈ থাকে বজোৱাৰ লগে লগে দুই নম্বৰ আৱাজটো তেনেকুৱাকৈ নাথাকে আৰু বহুত মোটা হয় আৱাজটো সেইটো হ'ল আপোনাৰ এক চিন আৰু আপোনাৰ দুই নম্বৰটো চাব দুই নম্বৰ যিটো বটা হয় এইটো চাক অলপ হালধীয়া টাইপৰ হয় এইটো আপোনালোকে এইটো আপোনাৰ খেয়াল কৰিব অলপ হালধীয়া টাইপৰ হয় দুই নম্বৰটো এক নম্বৰটো কোনো তেনেকুৱা নাই যেনেকুৱা কাহৰ ৰং তেনেকুৱাই থাকিব সেইটোত কোনো আপোনাৰ অসুবিধা নাই
আৰু এটা কথা ক'লোঁ এইয়া যিটো 2 নম্বৰ বুলি হয় সেইটো আপোনাৰ কিন্তু বাহিৰৰ হয়, যেনেকুৱা মুৰাদাবাদৰ পৰা আহে এইবিলাক। আৰু অসমতো তৈয়াৰী হয়, কিছুমান অসমতো তৈয়াৰী হয়, কিন্তু বেছিভাগ আজিকালি মুৰাদাবাদৰ পৰা অহা হ'ল 2 নম্বৰ বঁটাকেইটা, কাঁহৰ বঁটাকেইটা। আৰু এইবিলাক যদি আপোনালোকে কিনে, আপোনাৰ কাঁহৰ বঁটা কিনে, সকলো সময়ত ৱেইটত কিনিব আৰু ৱেইটত কিনিবলৈ চেষ্টা কৰিব। আৰু এইবিলাক ৱেইটতে হয়, পাৰ পিছত কেতিয়াও নিকিনিব, তেতিয়াহ'লে হয়তো আপোনালোকৰ অসুবিধা হ'ব পাৰে। আৰু দুয়োটাই যদি আপোনাৰ 2 নম্বৰটো যদি আপোনাৰ বেচে, সেইটো আপোনাৰ ৱেইটত যায়, আপোনাৰ 1 নম্বৰটো ৱেইটত যায়। আৰু কাঁহী বাতিৰ তুলনাত, যিটো কাঁহৰ কাঁহী বাতিৰ তুলনাত বটাৰ ৰেটটো অলপ বেছি থাকে, সেইটো আপোনালোকে চাই ল'ব, কাৰণ ইয়াৰ বেকিং চাৰ্জটো বেলেগ থাকেতো, সেইকাৰণে বটাৰ ৰেটটো অলপ বেছি থাকিব কাঁহৰ কাঁহী বাতিতকৈ 1 নম্বৰটো। আৰু এই বঁটাবিলাকৰ ৰেটো আপোনাৰ বিভিন্ন জেগাৰ হিচাপত ৰেটবিলাক বেলেগ বেলেগ থাকে। যেনেকৈ আপোনাৰ নামনি অসমত ৰেটটো বেলেগ থাকিব পাৰে, মধ্য অসমৰ ৰেটটো বেলেগ থাকিব পাৰে, উজনিৰ ৰেটটো বেলেগ থাকিব পাৰে, কাৰণ এইবিলাক কেৰিং চাৰ্জ আৰু বিভিন্ন ধৰণৰ কথা আহি যায়। আৰু ইয়াৰ ৰেটৰ বিষয়ে ইয়াত ভিডিঅ'ত মই একো নকওঁ, যদি আপোনালোকে বিচাৰে মই আপোনালোকে কমেণ্টত কৰিব, আৰু নহ'লে মই নেক্সট ভিডিঅ'ত ৰেটৰ বিষয়েও ক'ম বাৰু। আৰু মোৰ নেক্সট ভিডিঅ'ত বিভিন্ন ধৰণৰ পিতলৰ বঁটা, বিভিন্ন ধৰণৰ যেনেকুৱা অসমৰ মাৰ্কেটত কি ধৰণৰ ফেঞ্চি বঁটা পোৱা যায়, সেইবিলাকৰ বিষয়ে ভিডিঅ' পাব। তো ভিউৱাৰ্ছ, এই ভিডিঅ'টোত আপোনালোকে কিবা এটা হ'লেও আইডিয়া কৰিব পাৰিলে কাঁহৰ বঁটাৰ বিষয়ে। তো আপোনালোকে যদি নেক্সট কেতিয়াবা ৱেডিং ছিজনত কাঁহৰ বঁটা কিনিবলৈ যায়, বা কাৰোবাক গিফ্টৰ কাৰণে বা নিজৰ ঘৰৰ কাৰণে, তেতিয়া কিবা এটা হ'লে আইডিয়া কৰি পেলাই সঠিক বঁটা এটা কিনি আনিব পাৰিব। তো এই ভিডিঅ'টো যদি ভাল লাগিছে, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।